নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যোনটো তৃতীয় খণ্ড আছে অৰ্থাৎ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। সো আমি ইয়াৰ এই ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটোৰ শৰ্ট কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰিম। একদম গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকে ভিডিঅ'টোত পাই যাবা 1 মাৰ্কৰ। হয়তো তোমালোকৰ MCQটো আহিব পাৰে, সো তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু লগতে বহি কলম ৰেডি ৰাখিবা। মই যিখিনি প্ৰশ্ন কৈ যাম সেইখিনি তোমালোকে লিখি যাবা, ঠিক আছে। সো তোমালোকে এই নৱম শ্ৰেণীৰ যোনটো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান কিতাপ আছে ইয়াৰ প্ৰথম চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰসমূহ আমি আজি ডিছকাছ কৰিম। তো চেপ্টাৰটোৰ নাম হৈছে ভাৰতৰ ৰাজনৈতিক দল। ভাৰতৰ ৰাজনৈতিক দল, ঠিক আছে। সো ইয়াৰ শৰ্ট কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰিম, গতিকে তোমালোকে পেন পেঞ্চিল লৈ ল'বা, ঠিক আছে। প্ৰথম কুৱেশ্যনটো ইয়াত আছে, একদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। তো ইয়াৰ উত্তৰটো হ'ব চীন, অৰ্থাৎ চীন দেশত একদলীয় ব্যৱস্থা আছে, গম পাইছা। তাৰপিছত নেক্সট প্ৰশ্নটো চাম আমি, দ্বিদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ দুখনৰ নাম, অৰ্থাৎ য'ত মানে দুটা দল আছে, পলিটিকেল পাৰ্টি অৰ্থাৎ ৰাজনৈতিক দল দুটা আছে, সেই তেনেকুৱা ৰাষ্ট্ৰ দুখনৰ নাম লিখিব দিছে। এটা হ'ব ইংলেণ্ড আৰু এটা হ'ব আমেৰিকা, ঠিক আছে। ইয়াত আৰু বানানটো ভুল হৈ আছে, ৰু হ'ব, তোমালোকে ঠিকমতে লিখি ল'বা। তাৰপিছত চোৱা, বহুদলীয় ব্যৱস্থা থকা দুখন দেশৰ নাম লিখা। বহুদলীয় ব্যৱস্থা থকা দুখন দেশৰ নাম লিখিব দিছে য'ত মানে বহুকেইটা পলিটিকেল পাৰ্টি আছে, অৰ্থাৎ যিবোৰ দেশত মানে দুটাতকৈও অধিক ৰাজনৈতিক দল আছে বা কেইবাটাও আছে, তেনেকুৱা ৰাষ্ট্ৰসমূহৰ নাম লিখিব দিছে। এটা হ'ব ভাৰতবৰ্ষ, আমাৰ দেশতেই বহুদলীয় ব্যৱস্থা আছে। দ্বিতীয়তে বাংলাদেশ হ'ব আৰু পাকিস্তানো হ'ব, ঠিক আছে। তো তোমালোকে এই তিনিটা লিখি ল'বা, ইয়াৰ পৰা যিকোনো দুটা লিখিলেও হ'ব, তিনিটা লিখি থ'লে ভাল। তাৰপিছত চোৱা, ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম কি? ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দলৰ নাম কি বুলি কৈছে, ঠিক আছে। তো ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, ঠিক আছে। চ' 5 নম্বৰ প্ৰশ্নটো আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল, ঠিক আছে। চ' ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 অৰ্থাৎ 1885 চনত, ঠিক আছে। তাৰপিছত আমি যোনটো নেক্সট প্ৰশ্ন আছে তাত যাম, কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ জন্ম হৈছিল? কাৰ নেতৃত্বত জন্ম হৈছিল? এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত, ঠিক আছে। এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো জন্ম হৈছিল, ঠিক আছে। তোমালোকে ভালদৰে লিখি ল'বা এইটো, এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি, ঠিক আছে। তাৰপিছত চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বহিছিল মুম্বাই, অৰ্থাৎ বৰ্তমানৰ মুম্বাই চহৰত, বোম্বাই চহৰত। তোমালোকে এইটো উত্তৰ লিখিবা, ঠিক আছে। তাৰপিছত আমি 9 নম্বৰ প্ৰশ্নলৈ যাম, মুছলিম লীগ নামৰ দলটোৰ জন্ম কেতিয়া হয়? মুছলিম লীগ নামৰ দলটোৰ জন্ম কেতিয়া হয়? 1906 চনত, ঠিক আছে। মুছলিম লীগ নামৰ ৰাজনৈতিক দলটোৰ জন্ম হৈছিল 1906 চনত। তাৰপিছত আমি 10 নম্বৰ প্ৰশ্নলৈ যাম। তোমালোকে ইয়াত সম্পূৰ্ণ শৰ্ট কুৱেশ্যন পাই যাবা আৰু বেলেগ একো চাব নালাগে, তোমালোকে এইখিনি লিখি ল'বা। ভাৰতবৰ্ষৰ তৃতীয়টো ৰাজনৈতিক দলৰ নাম কি? তো ভাৰতবৰ্ষৰ তৃতীয়টো ৰাজনৈতিক দল আছিল হিন্দু মহাসভা। কেতিয়া জন্ম হৈছিল? 1916 চনত। তোমালোকে ব্ৰেকেটত চনটো লিখি ল'বা, 1916 চনত, ঠিক আছে। তাৰপিছত চোৱা, ভাৰতবৰ্ষৰ চতুৰ্থটো ৰাজনৈতিক দলৰ নাম লিখা। চতুৰ্থটো ৰাজনৈতিক দলৰ নাম লিখিব দিছে, যোনটো হ'ব স্বৰাজ পাৰ্টি, ঠিক আছে। স্বৰাজ পাৰ্টি ভাৰতবৰ্ষৰ চতুৰ্থটো ৰাজনৈতিক দল। তাৰপিছত স্বৰাজ পাৰ্টি কেতিয়া আৰু কাৰ হ'ব এইটো, ঠিক আছে। তোমালোকে শুদ্ধ কৰিব ল'বা, কাৰ নেতৃত্বত গঠন হৈছিল? স্বৰাজ পাৰ্টি কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? 1922 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ নেতৃত্বত গঠন হৈছিল। ইয়াত কিছুমান বানান ভুল আছে, তোমালোকে শুদ্ধ কৰি ল'বা। তাৰপিছত চোৱা, 13 নম্বৰটো চাই লোৱা, ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল বুলি কোনটো দলক কোৱা হয়? ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল বুলি ভাৰতীয় সাম্যবাদী দলক কোৱা হয়, ঠিক আছে। এইবোৰ তোমালোকৰ কিতাপত লিখা আছে, তোমালোকে ভালদৰে পঢ়িলেও পাই যাবা।
তোমালোকক ইয়াত যিমানখিনি শৰ্ট কুৱেশ্যন দিম এইখিনি তোমালোকে পঢ়িলে 100% তোমালোকৰ পৰীক্ষাত কমনো আহিব। তাৰপিছত চোৱা 14 নম্বৰ প্ৰশ্নটো চাম। 14 নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় সাম্যবাদী দলটোৰ জন্ম কেতিয়া হৈছিল? সাম্যবাদী দলটোৰ জন্ম হৈছিল 1924 চনত। ঠিক আছে। তাৰপিছত চোৱা 15 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া হয়? ইয়াত চোৱা 1951-52 চনত হৈছিল প্ৰথমটো সাধাৰণ নিৰ্বাচন। কোনোবাই 1952 চনো লিখিব পাৰে, তাতো ভুল নহয়। ঠিক আছে। তাৰপিছত তোমালোকে চোৱা 16 নম্বৰ প্ৰশ্ন, প্ৰথমটো সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশ লৈছিল? তো ইয়াৰ উত্তৰটো কি হ'ব? প্ৰথমটো সাধাৰণ নিৰ্বাচনত অৰ্থাৎ 1952 চনত যোনটো সাধাৰণ নিৰ্বাচন হৈছিল প্ৰথমটো, তাত 50ৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল। তাত 50ৰো অধিক অৰ্থাৎ 50তকৈও বহুত বেছি মানে ৰাজনৈতিক দলে অংশ লৈছিল প্ৰথমটো সাধাৰণ নিৰ্বাচনত। ঠিক আছে। আৰু 17 নম্বৰটো চোৱা, ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি? আঞ্চলিক দল মানে হৈছে যিসমূহ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নহয়। ঠিক আছে। যেনেকৈ ধৰি লোৱা আমাৰ অসমত যদি কওঁ, আমি অসম গণ পৰিষদৰ কথাটো ক'ব পাৰোঁ, যোনটো AGP হয়। তাৰপিছত 17 নম্বৰ যোনটো দিয়া আছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল, ইয়াত হ'ব ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল হ'ল DMK অৰ্থাৎ দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। ঠিক আছে। এইটো হ'ব ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো চাবা, বৰ্তমান ভাৰতবৰ্ষত থকা কেইটামান আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। তেতিয়াহ'লে আমি লিখিব পাৰিম যে কেইটামান ৰাজনৈতিক দলৰ নাম লিখিব দিছে এতিয়া যোনকেইটা মানে ভাৰতবৰ্ষত আছে। চ' তোমালোকে এইটো লিখিবা DMK বা আৰু এটা লিখিব পাৰা AIDMK। এই দুইটা দল আছে তামিলনাডুত। ঠিক আছে। বা তোমালোকে আৰু এটা আঞ্চলিক দল লিখিব পাৰা আকালি দল, সেইটো আছে পাঞ্জাৱত। আকালি দল ক'ত আছে? পাঞ্জাৱত আছে। বা তোমালোকে লিখিব পাৰা তেলেগু দেশম, সেইটো অন্ধ্ৰপ্ৰদেশত আছে। বা নেশ্যনেল কনফাৰেন্স, এইটো আছে জম্মু কাশ্মীৰত, এইটো নেশ্যনেল কনফাৰেন্স হ'ব। তাৰপিছত অসম গণ পৰিষদ, সেইটো হ'ব অসমত আছে। ঠিক আছে। এইকেইটা হৈছে আঞ্চলিক ৰাজনৈতিক দল। তোমালোকে এইকেইটা মনত ৰাখিবা, স্পেচিয়েলি অসম গণ পৰিষদখন যোনখন আমাৰ অসমতে আছে। তাৰপিছত চাবা, বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড। ব্ৰেকেটত গ্ৰেট ব্ৰিটেইন লিখা আছে ইংলেণ্ডত। ঠিক আছে। তাৰপিছত কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? মৰ্চা চৰকাৰ অৰ্থাৎ যেতিয়া মানে কেইবাটাও ৰাজনৈতিক দল লগ লাগি চৰকাৰ গঠন কৰে, তাক মৰ্চা চৰকাৰ বুলি কয়। তো কেন্দ্ৰত অৰ্থাৎ চেণ্ট্ৰেলত কেতিয়া হৈছিল? 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়। ঠিক আছে। প্ৰথমখন মৰ্চা চৰকাৰ 1977 চনত 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত গঠন হৈছিল। তাৰপিছত চোৱা, UPAৰ সম্পূৰ্ণ ৰূপটো লিখা। UPAৰ ফুল ফৰ্ম লিখিব দিছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তোমালোকে ভালকৈ লিখি ল'বা, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তাৰপিছত আছে NDAৰ সম্পূৰ্ণ ৰূপটো লিখা। NDAৰ সম্পূৰ্ণ ৰূপটো হ'ব নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। বৰ্তমান আমাৰ দেশত NDAৰ চৰকাৰে আছে, যোনটো BJPৰ লগত এলায়েন্স হৈ আছে। ঠিক আছে। চ' তোমালোকে পাৰ্ট 2 পাই যাবা। 2 মাৰ্কছৰ যোনখিনি কুৱেশ্যন এনচাৰ আছে প্ৰথম চেপ্টাৰটোৰ, গোটেইখিনি মই নেক্সট ভিডিঅ'ত লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকে টাইম টু টাইম কুৱেশ্যন এনচাৰসমূহ পাই থাকা। আৰু ডেইলি ভিডিঅ'বোৰ পোৱাৰ লগে লগে পঢ়ি যাবা, লিখি যাবা আৰু মুখস্থ কৰি যাবা। তেতিয়া তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত